নমস্কাৰ মই মোৰ ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি আহিছোঁ ফেঞ্চি বজাৰলৈ বুলি। ফেঞ্চি বজাৰনো কোনে চিনি নাপায়। আমিও আহিলোঁ আজি বজাৰ কৰিম বুলি, কিন্তু মোৰ একো এটাই পচন্দ নালাগিলে, একোৱে নল'লোঁ, এনেই ঘূৰি পকি আহিলোঁ। তাৰপিছত আমি দুয়োজনে ৰুদ্ৰাক্ষত বুলি আহিলোঁ। ভাবিলোঁ আমি কিবা এখন চিনেমা চাম, কি লাগি আছে হলত। ফাইনেলি গম পালোঁ ক্ৰেজি নামৰ চিনেমা এখন লাগি আছে। বাৰু যিয়ে নহওক, চিনেমাখন চাম বুলি আমি দুয়োজনে ভিতৰলৈ সোমালোঁ। আহক আপোনালোককো অকণমান দেখাই দিম, আমাৰ লগত আপোনালোকেও অকণমান উপভোগ কৰিব। অলপমান ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ ভিতৰত। তেতিয়ালৈকে চিনেমা আৰম্ভ হোৱা নাছিলে, সেইকাৰণে দুয়োজনীয়ে ফটো আৰু ভিডিঅ' উঠাত মচগুল। তাৰপিছত লাহেকৈ 6 বাজিলে, মানে চিনেমা আৰম্ভ হ'ল। ইফালে মই ভৰিৰ ওপৰত ভৰি তুলি লৈ চিনেমা উপভোগ কৰি আছোঁ। মানে মানুহ একেবাৰে নাই, 6জন নে 7জন মানুহে ভৰি আছে। মানে চিনেমা হলটো ইমান ডাঙৰ, তাতে 6 আৰু 7জন মানুহ। আমি একদম আগত চিট কৰিছোঁ, গৈ কেনে VIP ওপৰত চাই আছোঁ পুৰা। কি যে হ'ব। তাৰপিছত এফালে চিনেমাখন 2 ঘণ্টা টাইম আৰু লাহেকৈ খতম হ'ল। ইমান এটা ভালো নালাগিলে বেয়াও নালাগিলে, দুয়োজনীয়ে চালোঁ। লাহেকৈ চিনেমাখনো শেষ হ'ল। আমি এতিয়া চবে ঘৰলৈ যাওঁ। 8 বাজিল, মানে 2 ঘণ্টা টাইম আছিলে। বাই, আপোনালোকক আকৌ লগ পাম।